নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে আন্তঃৰাষ্ট্ৰীয় কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু নিতৌ এনেধৰণৰ খবৰসমূহ পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি উৎসাহিত কৰিবলৈ একেবাৰেই নাপাহৰিব। দৰ্শকসকল, আজিৰ প্ৰথমটো খবৰেই হৈছে এটা ডাঙৰ খবৰ। বাল্য বিবাহ বিৰোধী অভিযানৰ নামত চৰকাৰ আৰক্ষীয়ে কৰিছে আইন উলংঘা। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে। বাল্য বিবাহ অভিযানৰ নামত চৰকাৰে আইন ভংগ কৰাৰ অভিযোগ। বাল্য বিবাহৰ নামত আৰক্ষীয়ে জধে মধে গ্ৰেপ্তাৰ কৰিছে বুলিও উঠিছে গুৰুত্বৰ অভিযোগ। ক্ষমতাৰ অপপ্ৰয়োগ কৰি জধে মধে গ্ৰেপ্তাৰ কৰিছে বুলি উঠিছে অভিযোগ। 2006ৰ 16 নং দফা অনুসৰি চৰকাৰে প্ৰথমতে বাল্য বিবাহ প্ৰতিৰোধ বিষয়া নিয়োজিত কৰাটো বাধ্যতামূলক। 19 নং দফা মতে চৰকাৰে উক্ত আইন সন্দৰ্ভত নিৰ্দিষ্ট বিধি প্ৰণয়ন কৰি বিধানসভাত অনুমোদন কৰাব লাগে। বাল্য বিবাহ আইন অনুসৰি কোনো বিধিয়েই আজিলৈকে প্ৰৱৰ্তন হোৱা নাই। অভিযান চলাৰ পিছতহে বাল্য বিবাহ প্ৰতিৰোধ বিষয়া হিচাপে গাঁও পঞ্চায়তৰ সচিবসকলক দায়িত্ব দিছে। বাল্য বিবাহ প্ৰতিৰোধ বিষয়া নিয়োজিত কৰাৰ পূৰ্বেই হাজাৰ হাজাৰক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছে কাৰাগাৰলৈ। বিধি প্ৰৱৰ্তন কৰাৰ পূৰ্বেই আৰক্ষীৰ হতুৱাই হাজাৰ হাজাৰজনক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছে কাৰাগাৰলৈ। নিৰ্দিষ্ট আইন অনুসৰি 13(1) ধাৰাৰ অধীনত আৰক্ষীক কোনো ক্ষমতা দিয়া হোৱা নাই। বাল্য বিবাহ প্ৰতিৰোধ বিষয়া অবিহনে আৰক্ষীয়ে নিজাকৈ গ্ৰেপ্তাৰ কৰিব নোৱাৰে। অসম আৰক্ষীয়ে ৰাজনৈতিক স্বাৰ্থত ভৰিৰে মোহাৰিলে আইন। বাল্য বিবাহ অভিযানৰ নামত চৰকাৰে আইন ভংগ কৰাৰ অভিযোগ উত্থাপন হৈছে। ক্ষমতাৰ অপপ্ৰয়োগ কৰি জধে মধে গ্ৰেপ্তাৰ কৰিছে বুলি উঠিছে অভিযোগ। 2 নম্বৰৰ খবৰটি হৈছে সংখ্যালঘুৰ মৌলিক অধিকাৰ খৰ্ব হৈছে। অধিকাৰ বিচাৰি শদিয়াৰ পৰা ধুবুৰীলৈ একগোট হ'ব সংখ্যালঘু। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে মুকলি হুংকাৰ সংখ্যালঘু ছাত্ৰ সন্থাৰ। শদিয়াৰ পৰা ধুবুৰীৰ সকলো মুছলমান একেলগ হৈ দিছপুৰ কপোৱাৰ হুংকাৰ। মুছলমানক টাৰ্গেট কৰি মানৱীয় অত্যাচাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। অসমৰ সংখ্যালঘুক নিঃশেষ কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। মুছলমান হোৱাৰ বাবেই টাৰ্গেট কৰি ধ্বংস কৰিব বিচাৰিছে। এই অভিযোগ তুলি ব্যাপক আন্দোলনৰ হুংকাৰ আমছুৰ। সংখ্যালঘুক মৌলিক অধিকাৰ প্ৰদান নকৰিলে অসম কঁপাব আমছুৱে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে মুকলি হুংকাৰ সংখ্যালঘু ছাত্ৰ সন্থাৰ। শদিয়াৰ পৰা ধুবুৰীৰ সকলো মুছলমান একেলগ হৈ দিছপুৰ কপোৱাৰ হুংকাৰ। মুছলমানক টাৰ্গেট কৰি মানৱীয় অত্যাচাৰ চলাইছে হিমন্ত চৰকাৰে। 3 নম্বৰৰ খবৰটি হৈছে এটা নহয় দুটাকৈ ভূমিকম্পৰ জোকাৰণি। 10 মিনিটৰ ভিতৰত দুটাকৈ ভূমিকম্পৰ জোকাৰণি। এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে। ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। গুৱাহাটী আৰু মধ্য অসমত ভূমিকম্পৰ জোকাৰণি অনুভূত। অসমত ভূমিকম্প আহিব বুলি চলি থকা আশংকাৰ মাজতেই ভূমিকম্পৰ উৎপত্তিস্থল নগাঁৱৰ পৰা 24 কিলোমিটাৰ নিলগত 4:18 অনুভূত হয় জোকাৰণিৰ। 4.9 প্ৰাবল্যৰ আছিল এই ভূমিকম্প। ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে। 4 নম্বৰৰ খবৰটি হৈছে মুছলমানৰ আৱেগত আঘাত, হিন্দু যুৱকক 5 বছৰৰ জেল। মুছলমানৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰি জেলত হিন্দু যুৱক। 5 বছৰ কাৰাদণ্ডৰ লগতে আদালতে বিহিলে 30,000 টকাৰ জৰিমনা। অভিযুক্ত যুৱকজনৰ নাম পাৰিতোষ চৰকাৰ বুলি জানিব পৰা গৈছে। অভিযুক্ত যুৱকজনৰ নাম পাৰিতোষ চৰকাৰ। মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰিছিল পাৰিতোষে। ফেচবুকত বিতৰ্কিত মন্তব্য কৰি আৰক্ষীৰ ৰোষত হিন্দু যুৱকজন। ডিজিটেল নিৰাপত্তাৰক্ষী আইনৰ অধীনত কাৰাদণ্ড যুৱকজনক। বাংলাদেশৰ এখন আদালতে বিহিলে এই শাস্তি। ন্যায়াধীশ আব্দুল মজিদ ৰয়ৰ বিচাৰপীঠে প্ৰদান কৰিলে এই ৰায়দান। মুছলমানৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰি জেলত হিন্দু যুৱক। ইয়াৰ লগতে দৰ্শকসকল 5 নম্বৰৰ খবৰটি হৈছে মোবাইল ফোন লৈ পৰীক্ষাৰ্থী সোমাল পৰীক্ষা হলত, ফাদিল হ'ল প্ৰশ্ন কাকত। এটা ডাঙৰ খবৰ আহি পৰিছে এই মুহূৰ্তত। দৰ্শকসকল, যোৱাকালি মেডিকেল বিভাগৰ নন টেকনিকেলৰ পৰীক্ষা আছিলে আৰু নন টেকনিকেল পৰীক্ষাত প্ৰশ্ন কাকত ফাদিল হৈছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে।
স্বাস্থ্য বিভাগৰ পৰীক্ষাত গাফিলতি পৰীক্ষা হলৰ পৰা প্ৰশ্ন কাকতৰ ফটো ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত মোবাইল ফোন কেনেকৈ নিবলৈ দিয়া হ'ল পৰীক্ষা হলত নিৰাপত্তাৰ দিশটোক লৈ উত্থাপন হৈছে প্ৰশ্ন পৰীক্ষাৰ্থীয়ে মোবাইল ফোন লৈ পৰীক্ষা দিছে ইয়াৰ অৰ্থ ইণ্টাৰনেটত সকলো উত্তৰ হয়তো চাই লিখিছে পৰীক্ষাৰ্থীয়ে এইখন অসমত কিয় কোনো চৰকাৰী চাকৰিৰ পৰীক্ষা বিনা বেমেজালিৰে নহয় তদন্ত বিচাৰিছে সচেতন মহলে স্বাস্থ্য বিভাগৰ পৰীক্ষাত গাফিলতি পৰীক্ষা হলৰ পৰা প্ৰশ্ন কাকতৰ ফটো ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত মোবাইল ফোন কেনেকৈ নিবলৈ দিয়া হ'ল পৰীক্ষা হলত তাকে লৈ এতিয়া বহুতৰে মাজত প্ৰশ্ন উত্থাপন হৈছে নিৰাপত্তাৰ দিশটোক লৈ উত্থাপন হৈছে প্ৰশ্ন বহুজনে বহু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছ'চিয়েল মিডিয়াত পৰীক্ষাৰ্থীয়ে মোবাইল ফোন লৈ পৰীক্ষা দিছে আৰু উচিত তদন্ত বিচাৰিছে পৰীক্ষাৰ্থীসকলে আপোনালোকক মই স্ক্ৰীনত দেখাইছোঁ চাওক কেনেদৰে ফটোখন ভাইৰেল হৈছে প্ৰশ্নখন ইয়াতে দিয়া হৈছে ফটোকপিত তাৰ লগতে আপোনালোকে চাওক OMR ছিটখনো ওপৰত দিয়া হৈছে আৰু ইয়াতে যোনটো ৰোল নম্বৰ দিয়া হৈছে এই ৰোল নম্বৰটো আৰক্ষীয়ে যেতিয়া চালে সকলো উৰহী গছৰ ওলাই পৰিব আৰু যিসকল পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছিলে তেওঁলোকে উচিত তদন্ত বিচাৰিছে আৰু ছ'চিয়েল মিডিয়াত বিভিন্নজনে বিভিন্ন প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে ইয়াৰ লগতে দৰ্শকসকল 6 নম্বৰ খবৰটি হৈছে বঙালী হিন্দুৱে নাগৰিকত্ব পাব লাগিবই হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য বঙালী হিন্দুৱে নাগৰিকত্ব পাবই লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত মন্তব্য মোক বহিষ্কাৰ কৰিলেও মই বঙালী হিন্দুৰ নাগৰিকত্বৰ দাবী উত্থাপন কৰিম হিন্দুৰ কথা ক'লে সাম্প্ৰদায়িকতা নহয় এই দেশৰ নামেই হিন্দুস্তান আমি হিন্দু বুলি কৈ ৰাতিপুৱা সাৰ পাওঁ ভাৰত সনাতন ধৰ্মৰ দেশ মুছলমান আমাৰ ভাই কিন্তু আমি গৰ্বিত হিন্দু এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বঙালী হিন্দুৱে নাগৰিকত্ব পাবই লাগিব বুলি হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত মন্তব্য মোক বহিষ্কাৰ কৰিলেও মই বঙালী হিন্দুৰ নাগৰিকত্বৰ দাবী উত্থাপন কৰিম হিন্দুৰ কথা ক'লে সাম্প্ৰদায়িকতা নহয় এই দেশৰ নামেই হিন্দুস্তান মুখ্যমন্ত্ৰীৰ মন্তব্য আমি হিন্দু বুলি কৈ ৰাতিপুৱা সাৰ পাওঁ বুলিও মন্তব্য কৰিছে ইয়াৰ লগতে দৰ্শকসকল 7 নম্বৰ খবৰটি হৈছে ভূমিকম্পৰ 128 ঘণ্টা পাছত ধ্বংসস্তূপৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ 2 মহীয়া শিশু ভয়ংকৰ ভূমিকম্পৰ ফলতেই তুৰস্কত ধ্বংসলীলাৰ সৃষ্টি হৈছিল প্ৰায় 28,000 লোকে এই ভূমিকম্পৰ ফলত মৃত্যুৰ সাৱটি লোৱাৰ লগতে 6,000তকৈ অধিক অট্টালিকা খহি পৰিছিল শনিবাৰে তুৰস্কৰ ধ্বংসস্তূপৰ তলৰ পৰা এটা দুমহীয়া কেঁচুৱা উদ্ধাৰ হয় ভূমিকম্পৰ প্ৰায় 128 ঘণ্টা পিছত শিশুটি জীৱিত অৱস্থাত উদ্ধাৰ হোৱাত সকলোৱে প্ৰায় আচৰিত হৈ পৰিছে হাজাৰ হাজাৰ উদ্ধাৰকাৰী কৰ্মীয়ে এতিয়াও প্ৰবল শীতৰ মাজত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ইয়াৰ লগতে দৰ্শকসকল 8 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ কয়লা সিন্ডিকেট বালি সিন্ডিকেট ধৰিবলৈ কিয় সাহস নাই বিজেপিৰ নগাঁৱত মুখ্যমন্ত্ৰীক প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ কয়লা সিন্ডিকেট বালি সিন্ডিকেটত জড়িতসকলক গ্ৰেপ্তাৰ কৰাৰ সাহস কিয় নাই বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী এগৰাকীৰ নগাঁৱত সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীক এই প্ৰশ্ন কৰিলে সাংসদ গৌৰৱ গগৈ নগাঁও ৰাজীৱ ভৱনত আয়োজিত কংগ্ৰেছৰ এখন সভাত ভাগ লৈ সাংসদগৰাকীয়ে লগতে কয় বিজেপি চৰকাৰে ডাঙৰ নেতাই চৰকাৰী ভূমি দখল কৰি নিৰ্মাণ কৰা ৰিজৰ্ট উচ্ছেদ কৰিব নোৱাৰে পিছে সাধাৰণ লোকৰ ঘৰত বুলডোজাৰ চলাব পাৰে ইয়াক গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদগৰাকীয়ে বিজেপিয়ে অসমত ভয় ভাবুকিৰে শাসন চলোৱাৰ কথা অভিযোগ কৰি কয় বিজেপিয়ে ভাবুকি আৰু দাদাগিৰিৰে শাসন চলাইছে কংগ্ৰেছৰ সভালৈ অহা লোকক চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কৰা হৈছে অৰুণোদয়ৰ পৰা নাম কাটি দিয়া হৈছে ইপিনে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ প্ৰতি ৰাইজে বিপুল জনসমৰ্থন আগবঢ়োৱাৰ কথা কৈ সাংসদগৰাকীয়ে কয় বিজেপিয়ে ৰাহুল গান্ধী সোনিয়া গান্ধীক ইডিৰ ভয় দেখুৱাই শান্ত কৰাৰ চেষ্টা কৰিছিল পিছে ৰাইজে বিজেপিৰ এই নীতিৰ বিৰুদ্ধে ওলাই আহি কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাক বিপুল জনসমৰ্থন আগবঢ়াইছে
দৰ্শকসকল আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি আপোনালোকৰ খবৰকেইটা শুনি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰ নিতৌ পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।